নমস্কাৰ মই প্ৰিয়ংকাই আপোনালোক সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। থাম্বনেইল চাই গম পাইছে আজি কোনটো বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছো। মই মোৰ এডিআৰই জাৰ্নিটোৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ বা আপোনালোকক জনাবলৈ আহিছো। এই ভিডিঅ'টো বহুত বেছি ইনফৰমেটিভ হ'ব। আশা কৰো আপোনালোকে মোৰ এই ভিডিঅ'টো চাই অলপ উপকৃত হ'ব। আগৰ এটা Q&A ভিডিঅ' দিছিলো, তাতো মোক বহুতে প্ৰশ্ন সুধিছিলে যে বা এডিআৰই জাৰ্নিটোৰ বিষয়ে ক'বাচোন। ভিডিঅ'টো তাত মই কোৱা নহলে যেহেতু এটো বহুত এটা দীঘলীয়া উত্তৰ হৈ যাব, সেইকাৰণে তাৰ কাৰণে এটা নতুন এটা ভিডিঅ' বনাইছো। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পায়। এডিআৰই কাৰণে ষ্ট্ৰেটেজি কি আছিল তো সেইখিনি বিষয়ে ক'বলৈ গ'লে প্ৰথম কথা যে মই হেতু সময়ত মোৰ ডিপ্লোমাৰ ইলেক্ট্ৰনিক্সৰ কিবা পোষ্টৰ কাৰণে আসলতে প্ৰিপাৰেচন কৰি আছিলো, কিন্তু পোষ্ট বহুত কম ওলাইছিলে বা নুলাইছিলে। তো সেই কাৰণে মই বহুত বেছি ডিপ্ৰেছনত পৰি গৈছিলো আৰু সেইটো সময়তে মই ঘুনুকঘানাকৈ শুনিছিলো যে অসম চৰকাৰৰ এটা ৰিক্ৰুটমেন্ট ওলাব, এটা বৃহৎ নিযুক্তি প্ৰক্ৰিয়া ওলাব বুলি শুনিছিলো, য'ত 10th পাছ 12th পাছ সকলোখিনিয়ে আবেদন কৰিব পাৰিব। আৰু তেতিয়াৰ পৰা আসলতে মই অলপকৈ প্ৰিপাৰেচনত লাগি গলো। যেহেতু মই ইলেক্ট্ৰনিক্সৰ বস্তু পঢ়ি আছিলো আৰু তাৰ পাছত ডাইৰেক্টলি মই জিকে জিএস ৰিজনিং মেথছ এইখিনিলৈ আহিব লগা হৈছিলে, সেই কাৰণে মই একদম শূন্যৰ পৰা আৰম্ভণি কৰিব লগা হৈছিলে। সেই সময়ত যেহেতু মোৰ ল'ৰাটো বহুত অকণমানি হৈ আছিলে, সেই কাৰণে সি যিটো সময়ত শুইছিলে সেইটো সময়তে মই অলপকৈ পঢ়িবলৈ আৰম্ভ কৰি দিছিলো। দিনত 1 ঘণ্টামান শুৱে, সেই 1 ঘণ্টা মই কেতিয়াও ৱেষ্ট হ'বলৈ নিদো। সেই 1 ঘণ্টা মই কিবা এটা নহয় কিবা এটা হলেও পঢ়িমেই। তাৰ পাছত ৰাতি সি শুৱাৰ পাছত মই পঢ়িবলৈ লৈছিলো অলপকৈ। আৰু মই যোনখিনি পঢ়িছিলো এমচিকিউ হিচাপত কেতিয়াও পঢ়া নাছিলো। এটা টপিক লৈ লৈছিলো আৰু সেই টপিকটো মোৰ মাইণ্ডত এটা কাহিনীৰ নিচিনাকৈ খাপ খুৱাই লৈছিলো, যাতে মই এবাৰ পঢ়িলেই সেই বস্তুটো মই কেতিয়াও পাহৰি নাযাওঁ। বৰ্তমানো মোৰ সেইখিনি মনত আছে, কিদৰে মই ষ্টৰী বনাই লৈছিলো, কিদৰে কিছুমান সৰু ট্ৰিক্স বনাই লৈছিলো নিজৰ মাইণ্ডতে, আৰু সেইদৰে মই বস্তুখিনি পঢ়িবলৈ লৈছিলো। আৰু ঘৰৰ মা দেউতাই বা সকলোৱে সহায় কৰিছিলে। মা দেউতাইও ল'ৰাটো ৰখি মেলি দিছিলে আৰু তাৰ পাছত মই সেই ধুনীয়াকৈ পঢ়িছিলো। সোৰ্স অফ ষ্টাডি মই বস্তুখিনি বা মেটেৰিয়েলখিনি ক'ৰ পৰা পাইছিলো। প্ৰথম কথা, যেতিয়াই মই ঘুনুকঘানাকৈ শুনিছিলো যে এডিআৰই পোষ্ট ওলাব বুলি, মই ওচৰৰ ল'ৰা ছোৱালীৰ পৰা ক্লাছ 6ৰ পৰা 10 লৈকে মেথছ, ছ'চিয়েল সায়েন্স আৰু সায়েন্সৰ কিতাপখিনি কালেক্ট কৰিছিলো আৰু ধুনীয়াকৈ এখন লিষ্ট বনাইছিলো যে মই এইটো টাইমত এইটো পঢ়িম, এইটো কমপ্লিট কৰিবই লাগিব। সেইদৰে মই পঢ়ি গৈছিলো। আৰু কিছুমান ইউটিউব চেনেলেও কিন্তু মোক বহুত সহায় কৰিছিলে। মেথছ আৰু ৰিজনিঙৰ কাৰণে মই ইউটিউব চেনেল চাইছিলো। কেইটামান ইউটিউব চেনেল হৈছে যে আসাম কম্পিটিটিভ এক্সাম, এই চেনেলটো মই চাইছিলো। সেকেন্ড চাইছিলো মাইণ্ড মেপ এডুকেশ্যন, থাৰ্ড চাইছিলো লক্ষ্যটক, তাৰ পাছত কুঁহিপাত। এইখিনি চেনেল মই ধুনীয়াকৈ চাইছিলো আৰু বহুতখিনি চাইছিলো সেই টাইমত। আৰু মেইনলি আমাৰ পৰীক্ষাৰ সময়ত আছিলে স্ক'ৰডেমিয়ে কিন্তু মোক সেইটো টাইমত বহুত সহায় কৰিছিলে। তাৰ পাছত কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বাতৰি কাকত চাইছিলো। মই বেছিকখিনি সেই কিতাপৰ পৰা চাই কিনিহে কিন্তু ইউটিউব চেনেলখিনি চাইছিলো। প্ৰথমটো কথা যে মোৰ অকণমানি ল'ৰাটো যিহেতু সেইটো সময়ত বহুত সৰু হৈ আছিলে, সি আচলতে মোক সেই ক্ষেত্ৰত বহুতে সহায় কৰিছিলে। কেতিয়াবা পৰীক্ষাৰ সময়ত সি বহুত দেৰি দিনত শুই দিছিলে। আচলতে কেলে নাজানো, ভগৱানে কিবা শক্তি দিছিলে যদিও নাজানো, সেই সময়ত আচলতে মই বহুত মনোযোগেৰে পঢ়িব পাৰিছিলো। তাক এৰি থৈ কিনি পৰীক্ষা দিবলৈ যোৱা দিনকেইটাও আচলতে মনত ৰাখিবলগীয়া, যিহেতু আগতে মই 24 ঘণ্টাই তাৰ লগত থাকো। সেই গোটেই দিনটো মা দেউতাৰ লগত আছিলে, ফিডিং কৰাব পৰা নাছিলো, মা দেউতাই পানী খুৱাই আছিলে। সেইদৰে বহুতখিনি মেমৰি জড়িত হৈ আছে আৰু বহুতখিনি কষ্ট আৰু সাধনাও জড়িত হৈ আছে। নেক্সট হৈছে এডিআৰই 3.0 আহি আছে বুলি শুনিছো। তাৰ কাৰণেও আপোনালোকে প্ৰিপাৰেচন কৰিবৰ হ'ল। ময়ো প্ৰিপাৰেচন কৰিম বা ময়ো পঢ়ি থাকিম, যিহেতু পঢ়ি থাকিলেহে জ্ঞানবোৰ বৃদ্ধি হয়। মই ভাবিছো এটা চিৰিজ ষ্টাৰ্ট কৰিম বুলি। মই কিদৰে পঢ়িছিলো ষ্টৰী আকাৰত আপোনালোককো সেইদৰে এক্সপ্লেইন কৰিবলৈ চাম, তেতিয়া মোৰো মনত থাকিব, আপোনালোকৰো অলপ মনত থাকিব। আপোনালোকে যদি এই চিৰিজটো মই আৰম্ভ কৰাটো বিচাৰে তেনেহলে মোৰ ভিডিঅ'ত কমেন্ট কৰিব লাগিব বুলি। সেয়াই আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছো। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।